এতিয়াৰ পৰা আমাৰ ঘৰত এইবোৰ গামোচাৰ কোনো স্থান নাই। তই পাগল হলি নেকি? কি কৰি আছ? তই আমাৰ অসমীয়া গামোচাখনক কিয় অপমান কৰি আছ? ইমান দিনে যি ভুল কৰিলোঁ, কিন্তু এতিয়াৰ পৰা এইবোৰ গামোচাৰ আমাৰ ঘৰত কোনো স্থান নাই। এইবোৰ গামোচাক আমি কেতিয়াও আঁকোৱালি নলওঁ। তই নিজে এজনী অসমীয়া হৈ অসমীয়া গামোচাক সন্মান কৰিব নাজান? এইবোৰ আমাৰ প্ৰকৃত অসমীয়া গামোচা নহয়। এইবোৰ গামোচা সাউথ ইণ্ডিয়াৰ পৰা আহে। বাহিৰা ৰাজ্যৰ মানুহ আহি আমাৰ অসমীয়া গামোচাক লৈ ব্যৱসায় কৰি আমাৰ অসমীয়া মানুহখিনিকে লুটিপুটি খাই আছে। আমাৰ অসমীয়া শিপিনীসকলকে ধ্বংস কৰি আছে। আমাৰ প্ৰকৃত অসমীয়া গামোচা কেনেকুৱা হয় সেয়া কেৱল আমাৰ অসমীয়া শিপিনীয়েহে জানে, বাহিৰা ৰাজ্যৰ মানুহবোৰে নহয়। তেন্তে আমি এইবোৰ গামোচা কিয় আঁকোৱালি ল'ম? আৰু এনেও আমি জুবিন যোগাৰ মানুহ, জুবিন দেশৰ মানুহ। য'ত আমাৰ জুবিন দে এইবোৰ গামোচাক আঁকোৱালি লোৱা নাছিল, তেন্তে আমি তেওঁৰ অনুৰাগী হৈ এইবোৰ গামোচাক কিয় আঁকোৱালি ল'ম? এয়া চা, এয়া হ'ল আমাৰ অসমীয়াৰ প্ৰকৃত গামোচা, যি আমাৰ অসমীয়া শিপিনীয়ে নিজ হাতেৰে বৈছে। আমি অসমীয়া হৈ যদি আমাৰ অসমীয়া শিপিনীসকলৰ কামকে আঁকোৱালি নলওঁ, তেন্তে বাহিৰা ৰাজ্যৰ মানুহে আহি আমাক ধ্বংস কৰিবই। এতিয়াৰ পৰা সজাগ হ'বৰ হ'ল। আমি বাহিৰা ৰাজ্যৰ মানুহৰ নহয়, নিজ স্থানৰ শিপিনীসকলৰ কামক আগুৱাই লৈ যাব লাগে।